গাইজ এতিয়া বাজিছে ৰাতি 2টা একদম ৰাতি আন্ধাৰ হৈ আছে এচি অফ কৰিলো আমি ক্ষীৰ খাই আছো কালি বাহঁতে যাব যে সেইকাৰণে মায়ে ক্ষীৰ বনাইছে এয়া বা দেখাই দিয়া আৰু তোমাৰখিনিও দেখাই দিয়া এয়া বায়ে স্পেচিয়েল আমাৰ কাৰণে কফি বনাই আছে এয়া বা লোৱা তুমি এয়া ৰাতিৰ আয়োজন লোকেল চিকেন এয়া ভিনদৌৱে মছলাৰ যোগাৰ কৰি আছে হাঁহিটো দি দিয়ক আজি ময়ে শেষত মাংসখন বনাব আৰম্ভ কৰিলোঁ এয়া আজি লোকেল চিকেন আজি ঘৰৰ তলত আমি সকলোবোৰে এয়া ডেইজি এয়া ভিনদৌ এয়া বা আৰু এই ওপৰত আমাৰ লাকি আৰু দেউতা বহি আছে আজি ঘৰৰ তলতে শেষ নিশা বুলি বাহঁতৰ কালি ৰাতিপুৱা গৈ আছে গতিকে আজি ঘৰৰ তলতে লোকেল চিকেন খাম বুলি এয়া যা যোগাৰ চলি আছে এয়া আমাৰ মাংস ৰেডি হৈ গ'ল আমাৰ চেফ এখেত আৰু ভিনদৌ আমাৰ মাষ্টাৰ চেফ হয় না মই নৰ্মেলি মাংসটো ইয়াত লৈ এতিয়া আমি খাম ওপৰত খাম ইয়াতে নাখাওঁ হ'ব দে হাই গাইজ আমাৰ খাই বৈ হৈ গ'ল ৰাতি আৰু এতিয়া বাজিল 11টা 2টা বজাত ওলাব লাগিব কাৰণ বাহঁত যাব বেংগলোৰ যাব এয়াৰপৰ্টলৈকে থ'ব লাগিব আমি তো 2টা বজাত আমি ওলাবই লাগিব ইয়াৰ পৰা 2টা বজাত উঠিম একচুৱেলি আৰু 2টা মানত ওলাই দিম ন আমি 2টা বজাত ওলাই দিম এতিয়া শুই দিওঁ ৰাতিপুৱা লগ পাম গাইজ এতিয়া বাজিছে ৰাতি 2টা আৰু আমি ৰেডি দেখাই দিয়া চাওক আমি একদম ৰেডি আমি এতিয়া যাব ওলাইছোঁ চাওক বাহিৰত কিমান আন্ধাৰ হৈ আছে এতিয়া একদম আন্ধাৰ হৈ আছে আমি এতিয়া ওলাইছোঁ যাবলৈ বাহঁতক থৈ আহোঁ ঠিক আছে তেনেহ'লে আপোনালোকেও ব'লক আমাৰ লগত আমি এতিয়া নলবাৰী পালোহি ইয়াতে চাহ খাব ৰখিছোঁ অকণমান লাল চাহ ৰঙা চাহ খাই লৈছোঁ এয়া নলবাৰী পালোঁ ন আমি গণেশ মন্দিৰৰ সন্মুখত এয়া ৰঙা চাহ খাবলৈ ৰখিছোঁ আমি 4জন এয়া বা ভিনদৌৱে সেয়া ভিনদৌ এয়া ভিনদৌ এতিয়া 3:15 হ'ল এতিয়া চাওকচোন একদম ৰাতি আন্ধাৰ হৈয়ে আছে দেখিছেনে অকণমান পিছত এই ট্ৰাকবিলাক আহি আছে এনেকৈ অকণমান পিছত লাহে লাহে পোহৰ হ'ব আৰু দিয়ক ব'লক ফোন কৰি দিম এয়া আমি এয়াৰপৰ্ট পালোহি আমি এয়াৰপৰ্ট সোমালোঁ এতিয়া কেইটা বাজিল 4:35 4:30 বাজিল আৰু 2 ঘণ্টা লাগিল ন 2 ঘণ্টা লাগিল আমি এয়াৰপৰ্ট পাই গ'লোঁ এতিয়া 4:30 বাজিল এই বা আৰু ভিনদৌক শেষবাৰৰ কাৰণে চি অফ কৰিলোঁ তেওঁলোকে আজি গৈ আছে বেংগালোৰ যোৱা 20 তাৰিখে আহিছিলে দে বা যা দে
হেপী জাৰ্ণি দিয়ক, ভালকৈ যাব দিয়ক। বাই 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 বাই। বাহত এতিয়া এণ্ট্ৰি কৰিব এয়াৰপৰ্টৰ ভিতৰত। এয়া তাই ৰখি আছে, তাইৰো খুব যাব মন। লৈ যাম, নেক্সট মান্থত লৈ যাম। আমি এতিয়া আকৌ ঘৰত যাব ওলাইছোঁ, যাম আৰু এতিয়া অকণমান ঘূৰি ফুৰি লওঁ, তাৰপিছত ঘৰত যাম। এটা কথা কওঁ, প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত এনেকৈ ভ্লগ বনাইছোঁ। কিবা ভুল হ'ব পাৰে, ইগন'ৰ কৰিব, আৰু কিবা ভুল হ'লে শুধৰাই দিব। কৰিম, বেচেৰি বহুত কষ্ট কৰি বনাই আছে, তো তাইক ছাপোৰ্ট কৰিব। আৰু এতিয়া দেখিছেনে, এতিয়া পোহৰ হৈ গ'ল, ৰাতিপুৱাই পোহৰে হৈ গ'ল। কেইটা বাজিল এতিয়া? এতিয়া তোমাৰ বাজিল 5:05 হ'ল। এতিয়া আমি ৰিটাৰ্ণ যামগৈ, গাড়ী আছে অলপ আগত। ঘৰত যাম, 2 ঘণ্টাত পাই যাম ঘৰ, বেছি প্ৰব্লেম নাই। ঠিক আছে, আমি আহি আছোঁ, বাহঁতক বিদায় দিলোঁ, বেয়া লাগিছে। ঠিক আছে, বাই বাই। এতিয়া বিদায় ল'লোঁ আমিও, বাই।